Good morning everyone. Welcome জনাইছো মিসেস মানসি কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি বহুত বেছি গা বেয়া লাগিছে আৰু আধা মেকআপ হৈছে আৰু বাকিখিনি ওলাই আছে এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছো আৰু বহুত বেছি অশান্তি লাগিছে একদম যাব মন নাই হাই গাইস আমি ৰেডি আৰু আজি আমি অলপ বেছি মেকআপ কৰিছো হয়নে আজি আমি ৰিলস বনাম আজি হতেও একদম পুৰা মেকআপ কৰি লৈছে এনে নকৰো আজি ফটো উঠাই আজি একদম ফটো বনাম ৰিলস বনাম হয়নে এইবিলাক ধুনিয়া ধুনিয়া চালি যে বেছি ভাল লাগিছে আৰু এতিয়া অলপ ভাল লাগিছে ফ্ৰেছ লাগিছে ব্ৰেকফাষ্ট কৰাৰ পাছত আৰু আজি হয়তো চাগে মোৰ মেকআপটো বেছি হ'ল কোনে পিছত মিলি যাব সো আমি তা যাবলৈ ওলালো এজনী অকণমানি মাষ্টাৰ ট্ৰেইনাৰ একদম পুৰা মেইনটেইন কৰি আৰু কিনাই গৈছে ধুনীয়া লাগিছে কালিতকৈ আজি অকণমান মিউট লাগিছে আজি গাড়ী ঘৰৰ পৰা আহিছিলোঁ না ঠিক হৈ আছিলোঁ কালি কলা মেলা হৈ যোৱা এই একদম মাতেই নাই একদম মানে কিমান কৰিব আৰু তাৰপিছত আমি এতিয়া যাবলৈ ওলালো ষ্টেডিয়াম গতিকে তাত গৈ লগ পাওঁ আমি গৈ আছোঁ এতিয়া লিফ্টত এয়া আকৌ নতুন পাইছে চতিয়াৰ হয় আৰু ইহঁতে মোক চিনি পায় কিন্তু মই চিনি পোৱা নাই Only 5 girls. Only 5. লিফ্টত অকল 5 জনীকে যাবলৈ দিছে বৰ্তমান 3 জনী আছো আহিলা লিফ্টত 5 জনীকে যাবলৈ দিছে আৰু আমি 5 জনী আছো এয়া ওলাই যা লিফ্টৰ পৰা পাই গলো গানটো আৰু এইটো ইমান ধুনীয়া লাগিছে যে বলো আমাৰ লগ ইমান ধুনীয়া দেখিছে আৰু খুব ধুনীয়া 4 ষ্টাৰ হয় বহুত বেছি ধুনীয়া আৰু আমাক খুব ধুনীয়াকৈ সঁচাকৈ ছাৰে ইমান ধুনীয়া এটা এৰেঞ্জমেণ্ট কৰিছে খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো মই পাছত দেখাম এখন হোটেলৰ পৰিৱেশটো দেখাম কিন্তু এতিয়া আমি দেখাম তাৰ পৰিৱেশ এতিয়া আমাৰ শোণিতপুৰৰ ড্ৰেছ হৈছে নীলা মেখেলা নীলা ব্লাউজ আৰু বগা চাদৰ আৰু চবকে আজি বহুত বেছি ধুনীয়া লাগিছে গতিকে আমি সকলো ৰেডি হৈ আছোঁ বাছৰ কাৰণে বাছ লাগি গৈছে আৰু আমি যাওঁ এতিয়া বাছত উঠিবলৈ পালোহি আৰু আমাৰ অহা দেৰি হ'ল সেইকাৰণে আমি ব্ৰেকফাষ্ট নাপালোঁ আৰু এতিয়া আমি খাই আছোঁ লাঞ্চ আৰু লাঞ্চত আছে চব বহুত বেছি ভোক লাগিছে আৰু ৰখিব নোৱাৰোঁ গতিকে আমি খাই লওঁ তাৰপিছত আমি যাব লাগিব ষ্টেডিয়ামলৈ তাৰপাছত কি হয় আৰু পিছৰ কেতিয়া ফটো দেখাই থাকিম আমাৰ মাজলৈ আহিছে ডিম্পু আৰু লগত সকলোৱে উঠি আছে আহিছে ভিডিঅ' বনাবলৈ কিন্তু কোনেও ভিডিঅ' বনাবলৈ তেওঁ শান্তি দিয়া নাই চবে একদম ফটো উঠাত ব্যস্ত আহিছে আমাৰ অতি মৰমৰ ইউটিউবাৰ আমাৰ অসমৰ অতি মৰমৰ একদম তেওঁ মানে কিমান ইয়াত ছাবস্ক্ৰাইবাৰ আছে আজি আপোনালোকে গম পাব ছোৱালীবিলাক সোমাই গ'ল এইফালে আহিছে আন এগৰাকী ইউটিউবাৰ আৰু তেওঁৰ সৈতেও সেই একেই সকলোৱে ফটো উঠাত ব্যস্ত চ' ময়ো গৈ আছোঁ তেওঁ ৰিচেণ্ট বিয়া হৈছে হাজবেণ্ডৰ নাম ৰাজ ব্যস্ত হৈ আছে পূৰা মোৰ এটা ইউটিউব চেনেল আছে মিছেছ মানসি কলিতা খুব ভাল লাগিছে তেখেতে মোক মাত দিছে এয়াই মৰম আচলতে টকা পইচাটো বৰ এটা ডাঙৰ বস্তু নহয় এয়া মানে মৰম সঁচাকৈ মইনো কোন হয় মোৰ জেগাত মই একোৱেই নহয় সঁচাকৈ মানে তোমালোকে ইমান মৰম দিছা মই খুব আৱেগিক হৈ গৈছোঁ
বহুত ধন্যবাদ। এয়াই মৰম, এয়াই সাহস, আৰু তোমালোকে চাই থাকিবা ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম মিষ্টাৰ ৰাজ আৰু মই। এয়াই মৰম, তোমালোকৰ কি শোণিতপুৰ, কি চৰাইদেউ, কি মৰাণ, কি শিৱসাগৰ, চাৰিওপিনে ইমান মৰম দিব বুলি মই সঁচাকৈ ভবা নাছিলোঁ। তোমালোকৰ মৰম পাই মই আজিও প্ৰচাৰ ইমান ৰদ ন, আজিও তোমালোকৰ বাবে আহিছোঁ। বহুতে ইনষ্টাগ্ৰামত মোক মেছেজ কৰিছিল, বা প্লিজ আহিব, খুব ভাল লাগিছে। মই নিজৰো ৱেট নাই, তথাপিও মই আহিছোঁ ইমান ৰ'দত চোৱা। মই বিহু নানাচোঁ, কিন্তু আমাতকৈ এই নাচনী কি ধুলীয়া, তেওঁলোকে আচলতে বহুত কষ্ট কৰিছে দেই। সঁচাই তেওঁলোকক মই চেলুট দিছোঁ। এই ব্লগটোৰ যোগেদি মই তেওঁলোকক চেলুট দিছোঁ। এয়াই মৰম, মানে তোমালোকৰ মানে কি আৰু বহুত বেছি মানে উইচ থাকিল, আমি মৰমহে দিব পাৰোঁ, আশীৰ্বাদ দিব নোৱাৰোঁ। আমাৰ লগত তুমি নাচিব নাজানিলেও আমাৰ লগত আজি নাচিব লাগিব। অ'কে, হ'ব মই নাচি দিম, কিন্তু বিতৰ্ক হৈ যাব, কাৰণ মই ৱেষ্টাৰ্ণ পিন্ধি আহিছোঁ। মানে পাৰি নাচিব আৰু একো নাই, নাচি দিম আৰু। নাচিবা। অ'কে, নাচি দিম। এইফালে আহিছে আমাৰ অতি ভালপোৱা গান অযোধ্যা ৰামচন্দ্ৰ গানটিৰ ছিংগাৰ নিলোৎ পল, আৰু সকলোৱে এইফালে ফটো উঠাত ব্যস্ত হৈ আছে। প্ৰিয় ধাৰাবাহিক ভাড়াঘৰত যে যোন কেওলি এজন অভিনয় কৰিছিলে, তেওঁ আহিছে, আৰু তেওঁৰ লগত কথা পাতিলোঁ। বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। সকলো বহি আছোঁ, ৰিহাৰ্চল হৈ গ'ল, চবকে দেখাইছোঁ দেই। এতিয়া মাষ্টাৰ ট্ৰেইনাৰ ভাগৰি গৈছে, আৰু লাইন মিলাওঁতে অকণমান খেলি মেলি লাইনৰ ক্ষেত্ৰতে হৈছে, আৰু বাকীখিনি ঠিকে আছে। আৰু এইকণ সময় বিৰাট ভাল লাগে, কালিও গৈছিলোঁ। আৰু ইয়াতে বহুত ইউটিউবাৰ আহিছে, আৰু সকলো মানে ইউটিউবাৰ লগত ফটো উঠাত ব্যস্ত হৈ আছে। এইডাল হাতত মাৰিবলৈ দিয়া হৈছে, আৰু ইয়াতে স্কেন কৰি কিমান এটেণ্ডেঞ্চ আছে সেইটো চোৱা যায়। আমাৰ বৰ্তমান CM ছাৰ আহি পাইছেহি, আৰু তেওঁ খুব ধুনীয়া ভাষণ দি আছে। আমাৰ ৰিহাৰ্চল জাষ্ট শেষ হৈছে, আৰু যেতিয়া খোজকাঢ়ি যাব, আমাৰ ওচৰেদি গ'লেও তেখেতৰ ওচৰলৈকে আমি আমাৰ জাগাটো এৰি নাহোঁ। কাৰণ আমাৰ ডিচিপ্লিন আৰু নিয়মটো আমি দেখুৱাব লাগিব। আমি য'ত থিয় হৈ আছোঁ, আমি তাত থিয় হৈ থাকিম। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাষলৈ নাহোঁ, তেওঁ আমাৰ কাষেদি খোজ কাঢ়িব। কাৰোবাক যদি কিবা প্ৰশ্ন সোধে, নিজৰ স্থানত থিয় হৈয়ে আমি মানে কাইলৈ ৱৰ্ল্ড ৰেকৰ্ডটো হ'ব, আৰু আমাক সকলোকে ড্ৰেছ শেষত কৰি আহিবলৈ যেতিয়া দিছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী শেষ হৈ যাব, তেখেত ইয়াৰ যোৱাৰ পিছত আমি নিশাৰ আহাৰ কৰি হোটেলত যাম, আৰু 15 তাৰিখে ৰাতিপুৱা আমি ঘূৰি যাম। কিন্তু আজি আমাৰ দিনটোৰ কাৰ্যসূচী ৰিহাৰ্চল ইমানতে শেষ হ'ল, আৰু এতিয়া
আৰু